हेलो गाइस की खबर आपलोक निश्चय ভাল বৰ্তমান আমাৰো ভালে হিমা সেনাপতি চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ এটি সিম্পল ৰেচিপি লৈ আহিছো। আশা কৰোঁ আপোনালোকে ভিডিঅটো শেষলৈকে চাব বুলি আৰু এই ভিডিঅটো চাই আপোনালোকে কিছু কথা জানিব পাৰিব। আজি আপোনালোকৰ মাজত মই কেনেদৰে ধোসা বেটাৰ ঘৰতে বনাই ধোসা বনাই সেইখিনি মই সকলোখিনি আপোনালোকক দেখাম। ধোসা বেটাৰ বুলি গ'লে ধোসা বেটাৰৰ পৰা বহুত কেইটা বস্তুৱে বনে, যেনেদৰে ধোসা বনে, ইডলি বনে আৰু উত্তপম বনে, তাৰপিছত পনিয়াৰাম বুলি কয় এটা আছে, সেই পনিয়াৰাম বনে, মানে কেইবাটাও বস্তু বনা হয়। চ' সকলোকেইটা মই নামবিলাক ভালদৰে নাজানো বাৰু, 4-5টা আইটেম বনে। সেয়েহে ভাবিলোঁ আপোনালোকক কেনেদৰে এই বেটাৰটো বনায় সেইখিনি দেখাই দিওঁ, ঘৰতে কেনেদৰে চিম্পলকৈ বনাব পাৰি। চ' আপোনালোকৰ বাবে ইজি হ'ব বুলি ভাবিছোঁ, আপোনালোকেও মানে জানিব পাৰিব ঘৰতে কেনেদৰে বনাই আমি ধোসাবিলাক বনাব পাৰোঁ, বা ইডলি যিসকলে ইডলি খাই ভাল পায় তেওঁলোকে ইডলি বনাব পাৰে, যিসকলে ধোসা খাই ভাল পায় তেওঁলোকে ধোসা আৰু পনিয়াৰম, উত্তপম এইকেইটা বহুতকেইটা বস্তুৱে বনে বাৰু এই বেটাৰটোৰ পৰা। আজি সেই বেটাৰটো কেনেদৰে বনায় তাকে প্ৰথম দেখাই লওঁ। চ' তাৰ বাবে মই কি লৈছোঁ আপোনালোকক এপাক দেখাই দিছোঁ। ধোসা বেটাৰ বনাবৰ বাবে মই এইখিনি দালি লৈছোঁ। এয়া দেখিছে ন, এই দালিটো লোৱা হৈছে আৰু এয়া চাউল, এইটো ইয়াত ইডলি চাউল বুলি ক'লে পোৱা যায় আৰু এয়া নৰ্মেল চাউল হয়। লগতে কেইটামান মই মেথি গুটি লৈছোঁ, এচামুচ লৈছোঁ মেথি গুটি। আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। এয়া হৈছে দালি আৰু এয়া ইডলি চাউল আৰু এইখিনি নৰ্মেল চাউল হয় আৰু এয়া মেথি গুটি। এই 4টা বস্তুৱে আমি ধোসাৰ বেটাৰটো বনাব পৰা যায়। মই আপোনালোকক ইয়াৰ পৰিমাণটো কিমানকৈ লোৱা হয় দেখাই দিছোঁ। মই এটা বাচন লৈছোঁ, ইয়াত মই চাউল, দালি আৰু মেথিখিনি ইয়াত দি দিম। এটা গিলাচ লৈছোঁ ইয়াত জুখিবৰ বাবে। প্ৰথম মই দালিটো জুখিছোঁ, দেখিছে নহয়, দালিটো মই ইমানখিনি দিছোঁ কাৰণ মোৰ ঘৰত মানুহ 3জন যে, বেছি নহয়, সেয়েহে মই কমকৈ লৈছোঁ। এইটো এগিলাচো ল'ব পৰা যায়, কিন্তু মই ইমানটো লৈছোঁ, এগিলাচ লোৱা নাই, এগিলাচ ল'লে মোৰ বহুত বেছি হৈ যাব। ইয়াত মই দেখিছেনে, ইয়াত মই এনেকৈ বাকি দিছোঁ আৰু সিমানটো পৰিমাণে মই ইডলি চাউল লৈছোঁ, যিখিনি মই আপোনালোকৰ ইডলি চাউল বুলি কৈছিলোঁ, এইখিনি ইডলি চাউল আছিলে। মই সিমানটো পৰিমাণে ইডলি চাউল লৈছোঁ, ইয়াতে একেটা সেইয়াতে বাকি দিছোঁ আৰু দেখিছে নহয়, এইটো পৰিমাণটো সমানেই। আৰু নৰ্মেল চাউলখিনি দেখাইছিলোঁ যে, মই নৰ্মেল চাউল লৈছোঁ, এগিলাচ নহয়, এগিলাচতকৈ কম হয়। আপোনালোকে যদি আপোনালোকৰ মানুহ সৰহ হয় তেন্তে আপোনালোকে এগিলাচো ল'ব পাৰে, মই এগিলাচতকৈ কম লৈছোঁ। ইয়াৰ এই নৰ্মেল চাউলটো দুগুণ দিব লাগে, মানে ডাবল দিব লাগে। যদি ইটো এগিলাচ দিয়া হয়, ইয়াৰ মানে 2 গিলাচ দিব লাগে। এতিয়া যিহেতু মই এগিলাচ লোৱা নাছিলোঁ, যিমানখিনি লৈছিলোঁ মই সেনেকুৱা ভাগে 2 লৈছোঁ। আৰু লগত মেথি লৈছিলোঁ যে, মেথি গুটি এচামুচ, মেথি গুটি এচামুচটো মই ইয়াত দি দিছোঁ। দি পিনে মই আপোনালোকক দেখাই আছোঁ, এয়া দেখিছে নহয়, এইখিনি মই এতিয়া সকলোখিনি ইয়াত এনেকৈ দিলোঁ। দি এইখিনি মই ভালদৰে ধুই প্ৰায় 2 ঘণ্টামান, 2-3 ঘণ্টামান মই তিয়াই থ'ম। 2 ঘণ্টা বুলিয়ে নহয়, মানে আপোনালোকে 6-7 ঘণ্টাও তিয়াই থ'ব পাৰে, কিন্তু এইখিনি 2 ঘণ্টামান কম্পালচৰি, মানে 2 ঘণ্টা বা 1 ঘণ্টা তিতিব লাগে, কোমলিব লাগে, কোমলিলে ভাল। তাৰপিছত মই মেচিনত পিচিম। এইখিনি যেতিয়া 2 ঘণ্টামান তিয়াই থোৱাৰ পাছত মই এইখিনি মেচিনত পিচি পিনে ইয়াৰ পাতলা হ'বলৈ দিম। বেটাৰটো পাতলা হোৱাৰ পাছত আমাৰ ধোসা বা ইডলি সকলোখিনি বনাব পৰা যায়। আৰু তাতে এটা কথা আছে, যেতিয়া আমি এইখিনি পিচোঁ তেতিয়া আমি বহুত বেছি পানী দিব নালাগে, কিয়নো আমি ইডলি বনাবলৈ হ'লে আমি পানীটো অলপ কম ব্যৱহাৰ কৰিব লাগে। যদিহে ধোসা বনাবলগীয়া হয় পানীটো বেছি ব্যৱহাৰ কৰিব লাগে। মই সেইখিনি বিষয়ে আপোনালোকক ক'ম বাৰু, কিমানটো পানী ধোসাৰ কাৰণে ঢালিব লাগে। ইডলিৰ কাৰণে কম পানী ঢালিব লাগে, তেতিয়াহে ইডলিটো বনে। নহ'লে যদি ইডলিত আপুনি সৰহ পানী ঢালি দিয়ে তেন্তে ইডলিটো নবনিব। সেয়েহে আপোনালোকে যেতিয়া পিচিব
মিক্সিত যেতিয়া মানে মিক্সিটো পিছা হয় যিমানখিনি পানী প্ৰয়োজন হয় সিমানখিনিতে আপোনালোকে পিচিবলৈ চেষ্টা কৰিব। তাৰপাছত পানীটো ঢালিব পাৰি। যিহেতু আমি মিক্সিত যদি এবাৰ পানীটো ঢালি দিওঁ পানীটো কমাব নোৱাৰি, সেয়েহে এইখিনি মই তিয়াই ৰখা চাউলখিনি এইটো মিক্সি জাৰত মই ইয়াত পিচি আছোঁ। এইখিনি মই একদম গুড়ি কৰি পিচিম। এইখিনি দেখিছে নহয়, এইখিনি মোৰ এতিয়া ধোচা বেটাৰ ৰেডি হৈ গ'ল। মই সুন্দৰ কৰি পিচি ল'লোঁ। এইখিনি মই পাতলা কৰি পিচিছোঁ। ইয়াত গোটা গোটা ৰখা নাই, দেখিছে নহয়, অকণমান গোটা গোটা থাকে বাৰু, ইমান বেছি পাতলাও কৰা নাই। অলপ গোটা থাকিলে ঘৰত বনোৱা যেন লাগে, খাই বেছি ভাল লাগে, সেয়েহে অকণমান গোটা ৰাখিছোঁ। বেছি পানী দিয়া নাই। যদি মানে ইয়াত পানী লগীয়া হয় মই কাইলৈ এইখিনিত পানী দিম। যদি আমি পানীটো দি দিওঁ তেতিয়া আমাৰ ইডলিটো বনাবলৈ প্ৰব্লেম হয়। ইমানটো পৰিমাণত পানী ৰাখিলে এইটো ইডলি বনাব পৰা হয়। দেখিছে নহয়, ইমানটো পৰিমাণত যদি আমি পানীটো ৰাখোঁ তেতিয়া ইডলি বনাব পৰা হয়। আৰু ধোচা বনাবৰ বাবে ইয়াতকৈ বেছি পানী দিব লগা হয়। সেয়েহে মই এতিয়া পানী নিদিয়াকৈ ৰাখোঁ। আৰু এই বস্তুটো ঢাকন এখন দি এক ৰাতি ৰাখি দিব লাগে, তেতিয়াহে মানে ধুনীয়াকৈ ফুলে।